টেন্সটো সম্পূৰ্ণ ক্লিয়াৰ থকাটো বহুত বেছি প্ৰয়োজন হয় ইংলিছ গ্ৰামাৰ কৰিবলৈ গতিকে টেন্সক ইংলিছৰ বেকবন বুলি কোৱা হয় মই ভাত খাওঁটো বেলেগ টেন্স হয় মই ভাত খাই আছোটো বেলেগ টেন্স হয় মই ভাত খালোটো বেলেগ টেন্স হয় মই 2 ঘণ্টা ধৰি ভাত খাই আছোটো বেলেগ টেন্স হয় মই ভাত খাইছিলোটো বেলেগ টেন্স হয় মই ভাত খাই আছিলোটো বেলেগ টেন্স হয় খাইছিলো খাই আছিলো বেলেগ টেন্স হয় মই ভাত খামটো বেলেগ টেন্স হয় মই ভাত খাইয়ে থাকিমটো বেলেগ টেন্স হয় মই 2 ঘণ্টা ধৰি ভাত খাইয়ে থাকিমটো বেলেগ টেন্স হয় গতিকে সকলো টেন্স আমি বুজাটো বহুত বেছি প্ৰয়োজন হয় কাৰণ ইংলিছ গ্ৰামাৰ টেন্সৰ প্ৰয়োজন হয় সেই কাৰণে এই সকলোবিলাক টেন্স কি টেন্সত আছে কি টেন্সত আছে আপোনালোকে নিজে ক'ব পাৰিব মাত্ৰ এই ভিডিঅ'টো চাই লওক মাছুংখা এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ টেন্স বহুত বেছি ইম্পৰ্টেণ্ট হয় টেন্সৰ পৰা কাৰেক্ট টেন্সৰ প্ৰশ্ন আহিব পাৰে বা টেন্স ডাইৰেক্টলি নাহিলেও বাকী ইংলিছ গ্ৰামাৰৰ বেকবন বুলি কোৱা হয় টেন্সক গতিকে টেন্স যদিহে নাজানে বাকী আপোনালোকে একো কৰিব নোৱাৰিব শুদ্ধকৈ গতিকে টেন্সৰ কনসেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ হোৱাটো বহুত বেছি প্ৰয়োজন সম্পূৰ্ণ ক্লিয়াৰ হোৱাটো এই ভিডিঅ'টো আপোনালোকৰ টেন্সৰ কনসেপ্ট সম্পূৰ্ণ ক্লিয়াৰ হ'ব মাত্ৰ প্ৰথমৰ পৰা শেষৰলৈকে চাওক একদম বেসিকটো আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিম টেন্সৰ আমি টেন্স গম পাওঁ তিনি প্ৰকাৰৰ আছে এটা কয় প্ৰেজেন্ট টেন্স এটা কয় পাষ্ট টেন্স এটা কয় ফিউচাৰ টেন্স এটা একেবাৰে বেসিক হয় সকলোৱে গম পায় ঠিক আছে এটা একেবাৰে বেসিক হয় সকলোৱে গম পায় এটা কথা আপোনালোকে চাব যে ইয়াতে প্ৰত্যেকটো টেন্সৰে তিনিটা ভাগত টেন্সক ভাগ কৰিলো প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স আৰু প্ৰত্যেকটো ভাগৰে টেন্সক চাৰিটা ভাগত ভাগ কৰা হৈছে প্ৰত্যেকটো টেন্সক চাৰিটা ভাগত পুনৰবাৰ বিভক্ত কৰা হৈছে ভাগ কৰা হৈছে সো প্ৰথমটো হ'ল প্ৰেজেন্ট ইনডিফিনিট তাৰপিছত প্ৰেজেন্ট কন্টিনিউয়াছ তাৰপিছত প্ৰেজেন্ট পাৰফেক্ট তাৰপিছত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ কি হয় ডিটেইলছত ডিসকাস কৰিম ঠিক তেনেদৰে প্ৰেজেন্ট ইনডিফিনিট যেনেকৈ আছে পাষ্ট ইনডিফিনিট হ'ব প্ৰেজেন্ট কন্টিনিউয়াছ পাষ্ট কন্টিনিউয়াছ প্ৰেজেন্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ মানে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ সকলো টেন্সক চাৰিটা ভাগত ভাগ কৰিছে নামবিলাক একে মাত্ৰ প্ৰেজেন্টত প্ৰেজেন্ট লাগিব পাষ্টত পাষ্ট লাগিব ফিউচাৰত ফিউচাৰ লাগিব ফিউচাৰ ইনডিফিনিট ফিউচাৰ কন্টিনিউয়াছ ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ আপোনালোকে এটা কথাই মনত ৰাখিব যতেই কন্টিনিউয়াছ টেন্স দেখিব সদায় তাতে ভাৰ্বৰ লগত আইএনজি আহিবই যতেই কন্টিনিউয়াছ টেন্স থাকিব তাতে ভাৰ্বৰ লগত আইএনজি আহিব লাগিলে হেতু প্ৰেজেন্ট কন্টিনিউয়াছ হওক বা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ হওক পাষ্ট কন্টিনিউয়াছ হওক বা পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ হওক ফিউচাৰ কন্টিনিউয়াছ হওক বা ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ হওক যতেই কন্টিনিউয়াছ টেন্স তাতে ভাৰ্বৰ লগত আইএনজি আহিব ডিটেইলছত ডিসকাস কৰিম প্ৰথম আপোনালোকে ইয়াত চাওক যে প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্ট টেন্স বুলি কোৱা হয় প্ৰেজেন্ট ইনডিফিনিটক সিম্পল প্ৰেজেন্ট টেন্স বুলি কোৱা হয় ইয়াত যদি আপোনালোকে চাই ভালকৈ আপোনালোকে দেখা পাব যে যিকোনো এটা ভাৰ্ব আমি এক্সাম্পল লম ইয়াত আমি এক্সাম্পল হিচাপে গো ভাৰ্বটো লৈছো ফাৰ্স্ট পাৰসন সেকেন্ড পাৰসন থাৰ্ড পাৰসন কে আমি প্ৰনাউন বিলাকক ভাগ কৰি লৈছো নাম্বাৰ বিলাক চাওক যে এটা কথা মনত ৰাখিব যত আপোনালোকে নিজে হুমাই থাকে ফাৰ্স্ট পাৰসন আই মানে মই নিজে হুমাই আছো ফাৰ্স্ট পাৰসন উই মানে মই হুমাই আছো গতিকে ফাৰ্স্ট পাৰসন ইউ মানে আপুনি মই আপোনাক কৈ আছো ডাইৰেক্টলি হেতু সেকেন্ড পাৰসন হ'ব আৰু মোৰ আৰু আপোনাৰ বাহিৰে বাকি যিকোনো বস্তুৰ কথা পাতলে হেতু এটা থাৰ্ড পাৰসন হ'ব যদি মই পৃথিৱীখনৰ কথা পাতো বেলেগ বস্তুৰ কথা পাতো থাৰ্ড পাৰসন যদি মই ব্ৰাছ এটা কথা পাতো কলম এটা কথা পাতো ফোন এটা কথা পাতো কুকুৰ মেকুৰী কথা পাতো বুক এখনৰ কথা পাতো যিকোনো ব্যক্তি বা মানুহৰ কথা পাতলো ৰামৰ কথা পাতলো সীতা কথা পাতলো লক্ষ্মণৰ কথা পাতলো যিকোনো ব্যক্তিৰ কথা পাতলে হেতু হ'ব থাৰ্ড পাৰসন আৰু যদি অকলে থাকে সিঙ্গুলাৰ হ'ব আৰু যদি হৰকে থাকে প্লুৰেল হ'ব গম পালে থাৰ্ড পাৰসন কাক কয় সহজকৈ মই সকলো ডিসকাস কৰিছো বেসিকৰ পৰা বেলেগ যিকোনো বস্তুৰ কথা পাতলে থাৰ্ড পাৰসন যদি মই কলম এটা কথা পাতো কলমটো থাৰ্ড পাৰসন হ'ব এটা থকা কাৰণে সিঙ্গুলাৰ হৈ যাব ইয়াত আহি যাব কলমটো বুজি পাইছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব ইয়ালৈকে ঠিক আছে সো প্ৰেজেন্ট ইনডিফিনিট টেন্সত যেটো মেইন ভাৰ্ব থাকিব তাৰ প্ৰেজেন্ট ফৰ্মটো ডাইৰেক্টলি জয়েন কৰি দিলে হয় আই গো উই গো ইউ গো দে গো ইয়াতো ঠিকে আছে কিন্তু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সাবজেক্টৰ লগত মেইন ভাৰ্বৰ লগত এস বা ইএস আহিব গো লগত ইএস লাগি গোস হৈ যাব ঠিক আছে বুজি পালে আপোনালোকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰত্যেকটো টেন্সৰ ষ্ট্ৰাকচাৰ বেলেগ বেলেগ গঠন প্ৰণালীটো বেলেগ বেলেগ হ'ব ইয়াত আমি এক্সাম্পল লৈছিলো গোটো সকলোতে একে প্ৰেজেন্ট ইনডিফিনিট টেন্সত গোটো ডাইৰেক্টলি প্ৰেজেন্ট ফৰ্মটো বহি গৈছে কিন্তু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে মানে মেইন ভাৰ্বৰ লগত এস বা ইএস যোগ হৈছে গোজ হৈছে নিশ্চয় গম পাইছে সো ইয়াত ষ্ট্ৰাকচাৰটো কি হ'ল ষ্ট্ৰাকচাৰটো সাবজেক্ট আহিলে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম v1 মানে প্ৰেজেন্ট ফৰ্ম আহিলে কিন্তু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সাবজেক্ট থাকিলে মেইন ভাৰ্বৰ লগত এস বা ইএস যোগ হৈছে হেতু লিখি দিছো ঠিক আছে পাৰিলে পিডিএফটো মই দিবলৈ চেষ্টা কৰিম তাৰ নেক্সট তলত আপোনালোকে দেখা পাইছে যে কিৱৰ্ড ইয়াত কিৱৰ্ড বিলাক কি কিৱৰ্ড আহিব চিৰন্তন সত্য বাক্য হ'ব লাগিব চিৰন্তন সত্য বাক্য মানে যিবিলাক ইউনিভাৰ্সেল ট্ৰুথ তাৰ আৰু অসত্য নাই সূৰ্য পূব দিশত উদয় হয় চিৰন্তন সত্য বাক্য সূৰ্য পূব দিশত উদয় হয় চিৰন্তন সত্য বাক্য যে সূৰ্যটো সদায় পূব দিশত উদয় হ'ব বা অভ্যাসগত কাম যিবিলাক হেবিচুৱেল একচন থাকে বা যিবিলাক সদায় হয় ডেইলি একচন এই সকলোবিলাক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব
এক্সাম্পল যদিহে লিখোঁ মই সদায় স্কুললৈ যাওঁ চ' একেবাৰে বেছিকৰ পৰা লৈছোঁ মই সদায় স্কুললৈ যাওঁ মানে মই মানে আই আহিলে সদায় মানে অলৱেজ আহিলে আই অলৱেজ তাৰ নেক্সট যাওঁ যিটো অসমীয়াত যিটোৱে চেণ্টেন্সটো কমপ্লিট কৰে সেইটো হ'ব ভাৰ্ব ইয়াত যাওঁটোৱে কমপ্লিট কৰিছে যাওঁ মানে গ' আই অলৱেজ গ' লৈ মানে টু স্কুল টু স্কুলে বুজি পালে আপোনালোকে চ' আই এম গ'য়িং কিয় হোৱা নাই কাৰণ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স নহয় সদায় লাগি আছে সদায় থাকিলে অলৱেজ ডেইলি একশ্যন এইটো সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আহিব আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত মেইন ভাৰ্বটো ডাইৰেক্টলি প্ৰেজেণ্ট ফৰ্মটো বহে যদি ইয়াত হি থকাহেঁতেন আমি ই এছ বহালোহেঁতেন বা চি থাকিলে ই এছ বহালোহেঁতেন নিশ্চয় বুজি পাইছে সদায় বৰষুণ দিয়ে সদায় বৰষুণ দিয়াৰ কথা কৈছে পুনৰবাৰ এইটো ডেইলি একশ্যন হয় চ' প্ৰেজেণ্ট ইনডিফিনিট টেন্স বৰষুণ নাই ইয়াত ছাবজেক্ট নাই কাৰণে আমি ইট ধৰিছোঁ যিটোৱে চেণ্টেন্সটো কমপ্লিট কৰে সেইটোৱে অসমীয়াত ভাৰ্ব হয় বৰষুণ দিয়ে বুলি বুজাইছে বৰষুণ দিয়াটো কি বুলি কয় ৰেইন বুলি কয় চ' এতিয়া চাব যে আপোনালোকে এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ইটটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে মেইন ভাৰ্বৰ লগত এছ আহিব ইট ৰেইনছ অলৱেজ বা ইট অলৱেজ ৰেইনছ নিশ্চয় বুজি পাইছে অসুবিধা হোৱা নাই তাৰ নেক্সট যদিহে আপোনালোকে চাই যে মই ভাত খাওঁ নৰ্মেলি মই সদায় ভাত খাওঁ মই অভ্যাসগত পৰিণত হৈছে মই ভাত খাওঁ সদায় গতিকে হেবিচুৱেল একশ্যন প্ৰেজেণ্ট ইনডিফিনিট টেন্স মই মানে আইট খাওঁটো ইংলিছত ইট বুলি কয় মেইন ভাৰ্ব ছাবজেক্টৰ পিছত মেইন ভাৰ্ব লিখিব লাগিব আই ইট তাৰপিছত ৰাইচ লিখি দিলে ইমান কৰিলে কাৰেক্ট আনচাৰ কাৰণ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মহে অকল বহাব লাগে তাৰ নেক্সটটো সূৰ্যটো পূব দিশত উদয় হয় সূৰ্য দ্য ছান বুলি বহাম আমি আৰ্টিকুলত পঢ়িছোঁ গ্ৰহ উপগ্ৰহ পৃথিৱী সূৰ্য এইবিলাকৰ লগত আমি সদায় দ্য আৰ্টিকল বহাওঁ দ্য ছান উদয় হোৱাটো ইংলিছত কি কয় ৰাইজ বুলি কয় দ্য ছান ৰাইজ কিন্তু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ দ্য ছান বেলেগ আমি সূৰ্যটোৰ কথা পাতিছোঁ বেলেগ বস্তুৰ কথা পাতিছোঁ আপোনাৰ আৰু মোৰ বিষয়ে কথা পতা নাই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ চ' মেইন ভাৰ্বৰ লগত এছ বা ই এছ দ্য ছান ৰাইজেছ তাৰ নেক্সট ইন দ্য পূব মানে ইষ্ট ইন দ্য ইষ্ট ইমান কৰিলে কাৰেক্ট হ'ব প্ৰেজেণ্ট ইনডিফিনিটটো ইমানতে কাৰেক্ট হৈ গ'ল আপোনালোকৰ নিশ্চয় বুজি পাইছে ভালকৈ ষ্ট্ৰাকচাৰটো মনত ৰাখিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ নেৰেশ্যন ভইচ কাৰেক্ট টেন্স সকলোতে আপোনালোকৰ প্ৰয়োজন হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্স আই গ' উই গ' ইউ গ' হি চিট গ'জ দে গ' ইমান মনত ৰাখিলে হৈ গ'ল কিৱৰ্ড কি আছে চিৰন্তন সত্য বাক্য হ'ব লাগিব অভ্যাসগত সদায় অৰ্থাৎ ইউনিভাৰ্চেল ট্ৰুথ হেবিচুৱেল একশ্যন আৰু ডেইলি একশ্যন ইমান মনত ৰাখিলে হৈ গ'ল তাৰ নেক্সট প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মই কৈছোঁ যে প্ৰেজেণ্ট কণ্টিনিউৱাছ শব্দটো আহিলে সদায় ভাৰ্বৰ লগত আই এন জি আহিব য'তেই কণ্টিনিউৱাছ টেন্স তাতেই ভাৰ্বৰ লগত আই এন জি ইমান কৰিলে হৈ গ'ল এটা কথা মনত ৰাখিব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আমি অক্সিলিয়াৰী ভাৰ্ব এম বা ইজ বা আৰ ব্যৱহাৰ কৰিম হয় এম নহ'লে বা ইজ নহ'লে বা আৰ আইৰ লগত এম ব্যৱহাৰ কৰিম উইৰ লগত আৰ আপোনালোকে গম পাইছে এইডোখৰ ইউ আৰ হি চি ইট ইজ দে আৰ ইয়াৰলৈকে নিশ্চয় গম পাইছে আৰু আমি ভাৰ্বটো ধৰিছোঁ বাই লৈছোঁ বি ইউ ৱাই বাই তো ইয়াত ভাৰ্বৰ লগত আই এন জি হৈ যাব বাইং হৈ যাব ইয়াতো আই এন জি হৈ যাব বাইং হৈ যাব এটা কথাই মাত্ৰ আপোনালোকে মনত ৰাখিব সকলো টেন্সৰ ষ্ট্ৰাকচাৰ বেলেগ বেলেগ সেইটো আপোনালোকে গম পায় মাত্ৰ মনত ৰাখিব যে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ হয় য'তেই কণ্টিনিউৱাছ টেন্স তাতে সদায় আই এন জি ঠিক আছে আই এম বাই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ পঢ়িলে এটা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰ পঢ়িব আই এম বাইং উই আৰ বাইং ইউ আৰ বাইং হি চিট ইজ বাইং দে আৰ বাইং বা গ' থাকিলে গ'য়িং ৰাইট থাকিলে ৰাইটিং যি আপোনালোকে ভাৰ্ব ল'ব বিচাৰে ল'ব পাৰিব বুজি পালে কণ্টিনিউৱাছ টেন্সত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত অক্সিলিয়াৰী ভাৰ্ব এম বা ইজ বা আৰ ইয়াৰলৈকে ঠিক আছে ষ্ট্ৰাকচাৰটো কি হ'ল ছাবজেক্ট আহিব তাৰ নেক্সট হয় এম নহ'লে ইজ নহ'লে বা আৰ আহিব ভাৰ্ব আহিব তাৰ লগত আই এন জি লাগি থাকিব কিৱৰ্ডটো কি হয় যে বৰ্তমানত চলি থকা সকলো কাম এই বৰ্তমান মুহূৰ্তত এই প্ৰেজেণ্টত যিবিলাক কাম কণ্টিনিউৱাছলি চলি থাকিব কণ্টিনিউৱাছ একশ্যন যিবিলাক কাম কণ্টিনিউৱাছলি চলি থাকিব সেই সকলোবিলাক প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব অৰ্থাৎ বৰ্তমান মই আপোনালোকক পঢ়াই আছোঁ কণ্টিনিউৱাছলি হৈ আছে এই মুহূৰ্তত হৈ আছে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব আপোনালোকে বৰ্তমান লিখি আছে আপোনালোকে কণ্টিনিউৱাছলি লিখি আছে আপোনালোকে কণ্টিনিউৱাছলি কি কৰি আছে লিখি আছে কণ্টিনিউৱাছ একশ্যন হৈছে গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ইউজ হ'ব বা যদিহে এক্সাম্পল লওঁ মই ভাত খাই আছোঁ মই বৰ্তমান ভাত খাই আছোঁ কণ্টিনিউৱাছ একশ্যন গতিকে প্ৰেজেণ্ট ইনডিফিনিট টেন্স আই মানে মই আইৰ লগত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি প্ৰথমত চিনি পালে কণ্টিনিউৱাছ একশ্যন গতিকে আইৰ লগত কি আহিব এম আহিব হেভ চেভ অক্সিলিয়াৰী ভাৰ্ব নলগাব আই এম তাৰ নেক্সট খাই আছোঁ খাই থকাটো কি কয় ইট কয় আৰু গম পালে যে প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'লে আই এন জি লাগি যাব মেইন ভাৰ্বৰ লগত আই এম ইটিং তাৰ নেক্সট ভাত আছে লগাই দিয়ক ৰাইচ ট্ৰান্সলেট কৰিবলৈ একেবাৰে সহজ মই এতিয়া স্কুল গৈ আছোঁ মই মানে কি মই মানে পুনৰবাৰ এম আহিব কাৰণ মই এতিয়া স্কুললৈ গৈ আছোঁ দৌৰি গৈ আছোঁ খোজকাঢ়ি গৈ আছোঁ কিন্তু কণ্টিনিউৱাছলি চলি আছে কামটো গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আইৰ লগত সদায় এম অক্সিলিয়াৰী ভাৰ্ব আহে আই এম গৈ আছোঁ মানে গ' লগত আই এন জি আহিব কণ্টিনিউৱাছ টেন্স গ'য়িং টু স্কুল নাও
এতিয়া মানে নাও তাৰ নেক্সট আমি আগত পঢ়িলোঁ সদায় বৰষুণ দিয়ে এতিয়া পঢ়িম আমি এতিয়া বৰষুণ দি আছে ইট হেজ বিন লিখি নিদিব আপোনালোকে ইট হেজ বিন ৰেইনিং নহয় কাৰণ এতিয়া বৰষুণ দি আছে কণ্টিনিউৱাছলি বৰ্তমান সময়ত কণ্টিনিউৱাছলি চলি থাকিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ হয় চ' ইটৰ লগত ইজ আহিলে মেইন ভাৰ্বটো ৰেইন তাৰ লগত আই এন জি আহি যাব ইট ইজ ৰেইনিং এতিয়া মানে নাও ইট ইজ ৰেইনিং নাও ইট হেজ বিন ৰেইনিং ইয়াত ব্যৱহাৰ নকৰিব ইট হেজ বিন ৰেইনিং ক'ত ব্যৱহাৰ কৰিব সেইটো বুজাম তাৰ নেক্সট আমি এতিয়া পঢ়ি আছোঁ আমি মানে উইৰ লগত আৰ আহিব আমি এতিয়া পঢ়ি থকাৰ কাৰণে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স গম পালে গতিকে উইৰ লগত আৰ আহিলে আৰু পঢ়ি থকাটো ইংলিছত কৈ ৰিড তাৰ লগত আহি যাব আই এন জি উই আৰ ৰিডিং নাও নিশ্চয় বুজি পাইছে আপোনালোকে কোনো অসুবিধা হোৱা নাই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰ গম পালে ছাবজেক্ট আহিব এম বা ইজ বা আৰ আহিব মেইন ভাৰ্ব আহিব তাৰ লগত আই এন জি আহিব ঠিক আছে তাৰ নেক্সটটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো আপোনালোকে কেনেকৈ পঢ়িব যে চ' প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো আমি গ' মেইন ভাৰ্ব ল'ম ঠিক আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত এটা কথা মনত ৰাখিব সদায় অক্সিলাৰী ভাৰ্ব হেভ বা হেজ আহিব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত সদায় অক্সিলাৰী ভাৰ্ব হেভ নহ'লে বা হেজ আহিব ক্লিয়াৰ আছে চ' হেভ হেজ কৈ আইৰ লগত কি আহিব আইৰ লগত হেভ আহিব উই লগতো হেভ আহিব ইউ লগতো হেভ আহিব ইউ লগতো হেভ আহিব দে লগতো হেভ আহিব সকলোৰে লগত হেভ আহিব মাত্ৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ছাবজেক্ট হ'লে মানে হেজ আহিব আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে আপোনাৰ আৰু মোৰ বাহিৰে বেলেগ যিকোনো বস্তু জীৱ জন্তু জড় বস্তু সকলো কথা পাতিলে গছ গছনি পৃথিৱী সকলো কথা পাতিলে আমি থাৰ্ড পাৰ্চন হ'ব কাৰণ আপোনাৰ আৰু মোৰ বাহিৰে সকলো থাৰ্ড পাৰ্চন ইয়াৰলৈকে ক্লিয়াৰ আছে আৰু যিটো মেইন ভাৰ্ব থাকিব তাৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম অৰ্থাৎ V3 ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব থাৰ্ড ফৰ্মটো ব্যৱহাৰ কৰিব গ' ৱেন গান হৈ যাব কি হৈ যাব গ' ৱেন গান হৈ যাব চ' এই গ'টো গান হ'ল বাই হোৱাহেঁতেন আমি ইয়াত কি হ'লহেঁতেন বট হ'লহেঁতেন ৰাইট হ'লে ৰিটেন হ'লহেঁতেন নিশ্চয় গম পাইছে ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিচিপল ফৰ্ম ইউজ কৰিব ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিচিপল ফৰ্ম পাৰফেক্ট টেন্সত লাগিলে প্ৰেজেণ্ট পাৰফেক্ট হওক পাষ্ট পাৰফেক্ট হওক ফিউচাৰ পাৰফেক্ট হওক সদায় আপোনালোকে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখাটো মেণ্ডেটৰী হয় পাৰফেক্ট টেন্সত লিখিবই লাগিব ইয়াৰলৈকে বুজি পালে ষ্ট্ৰাকচাৰটো কি হ'ল ছাবজেক্ট আহিব তাৰপিছত হেভ বা হেজ আহিব তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম V3 তাৰপিছত যি থাকি যায় লিখি দিব কিৱৰ্ডকেইটা কি আছিলে কিৱৰ্ডকেইটা ইয়াত হ'ব আপোনালোকৰ যিবিলাক কাম এইমাত্ৰ শেষ হ'ল জাষ্ট নাও ৰিচেণ্ট একশ্যন এইমাত্ৰ শেষ হোৱা যিবিলাক কাম এইমাত্ৰ শেষ হয় জাষ্ট শেষ হৈছে সেইবিলাক আপোনালোকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব অথনি মই ভাত খাই আছোঁ ক'লে কি ক'ম মই প্ৰেজেণ্ট কণ্টিনিউৱাছ মই ভাত খালোঁ বুলি ক'লে এইটো হৈ যাব আপোনালোকৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্স মই ভাত খালোঁ মই এইমাত্ৰ খালোঁ জাষ্ট নাও খালোঁ গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আইৰ লগত কি আহিব হেভ আহিব এইমাত্ৰ চালে তাৰপিছত ভাত খোৱাটো হ'ল ইয়াত মেইন ভাৰ্ব যিটো অসমীয়াত চেণ্টেন্সটো কমপ্লিট কৰিব সেইটো মেইন ভাৰ্ব ইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ইটেন আই হেভ ইটেন কি খালে ৰাইচ এইমাত্ৰ মানে জাষ্ট নাও আই হেভ ইটেন ৰাইচ জাষ্ট নাও তাৰ নেক্সটটো এইমাত্ৰ বৰষুণ দিলে বৰষুণটো এতিয়া দি থকা নাই বৰষুণটো দিলে অলৰেডি হৈ গ'ল বৰষুণটো অথনি বৰষুণটো দি আছিলে এতিয়া বৰষুণ দি আছে ক'লে প্ৰেজেণ্ট কণ্টিনিউৱাছ সদায় বৰষুণ দিলে ক'লে প্ৰেজেণ্ট ইনডিফিনিট এইমাত্ৰ বৰষুণ দিলে মানে বৰষুণটো এইমাত্ৰ দিলে অলপ আগত কামটো শেষ হৈ গ'ল জাষ্ট নাও শেষ হ'ল এইমাত্ৰ শেষ হ'ল গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইট লিখিলে ইটৰ লগত প্ৰেজেণ্ট পাৰফেক্ট বুলি গম পোৱা কাৰণে হেজ বহালে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰেইনড ইট হেজ ৰেইনড এইমাত্ৰ মানে জাষ্ট নাও ইট হেজ ৰেইনড জাষ্ট নাও ইয়ালৈকে ক্লিয়াৰ আছে তাৰ নেক্সটটো সি স্কুললৈ গ'ল সি ক'লৈ গ'ল সি স্কুললৈ গ'ল কামটো হৈ গ'ল এইমাত্ৰ গতিকে সি লিখিলোঁ হেজ আহিব সি লগত হেজ আহিব গম পাইছে হি হেজ যোৱাটো গান হৈ যাব গ' ৱেন গান পাষ্ট পাৰ্টিচিপল ফৰ্ম ক'লৈ গ'ল স্কুললৈ টু স্কুল ইয়ালৈকে ক্লিয়াৰ আছে প্ৰেজেণ্ট পাৰফেক্ট ক্লিয়াৰ কৰি অলপমান স্পীডত যাব লাগিব নহ'লে ৰিপিট কৰি চাব পাৰিব তাৰ নেক্সটটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আমি কি কৰিম যে প্ৰথমতে পুনৰবাৰ প্ৰেজেণ্ট পাৰফেক্টত যি অক্সিলাৰী ভাৰ্ব লাগে ইয়াতো পাৰফেক্ট হয় কাৰণে একেই অক্সিলাৰী ভাৰ্ব লাগিব সকলোতে হেভ হেজ আহি যাব ঠিক আছে ইয়াতো হেভ আহিলে কিন্তু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে হেজ আহে তাৰ নেক্সট প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আপোনালোকে বিন শব্দটো ব্যৱহাৰ কৰিব সকলোতে বিন শব্দটো ব্যৱহাৰ কৰিব লাগিব ঠিক আছে বিন শব্দটো ব্যৱহাৰ কৰিলে আৰু য'তেই কণ্টিনিউৱাছ শব্দটো দেখা পাব তাতে সদায় মেইন ভাৰ্বৰ লগত আই এন জি আহিব যদিহে গ' লৈ আপোনালোকে গয়িং হৈ যাব ৰাইট ল'লে ৰাইটিং হৈ যাব বাই ল'লে বাইং হৈ যাব চেল ল'লে চেলিং হৈ যাব আমি যদিহে গ' অক্সিলাৰী ভাৰ্ব লওঁ গয়িং হৈ যাব সকলোতে ইয়ালৈকে ক্লিয়াৰ আছে ইয়ালৈকে নিশ্চয় ক্লিয়াৰ আছে কোনো অসুবিধা নাই এতিয়া পাষ্ট
ইয়াৰ পিছত আমি পাষ্টৰ ডিছকাছ কৰিলে মাত্ৰ অতীতৰ হৈ যাব গোটেই ঘটনাবিলাক বাকী সকলো একেই I have been going, we have been going, you have been going, you have been going, he, she, it has been going, they have been going. বুজি পাইছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ অক্সিলাৰী ভাৰ্ব ইয়াত ইউজ হয় কিন্তু বিন শব্দটো আহি যায় আৰু মেইন ভাৰ্বৰ লগত আইএনজি আহে কেলে আহে মই কৈছোঁ যে কণ্টিনিউৱাছ টেন্সটো য'তেই পাব সদায় মেইন ভাৰ্বৰ লগত আইএনজি আহিব যাত লাগিলে প্ৰেজেণ্টে হওক পাষ্টে হওক ফিউচাৰে হওক কণ্টিনিউৱাছ টেন্স থাকিলে আইএনজি আহিবই আহিব তাৰ নেক্সটটো চাওক যে ইয়াৰ ষ্ট্ৰাকচাৰটো আমি গম পালোঁ ছাবজেক্টৰ লগত হেভ বা হেজ আহিব বিন আহিলে ভাৰ্বৰ লগত আইএনজি আহিলে ঠিক আছে ইয়াৰ কিৱৰ্ডটো কি হয় ইয়াৰ কিৱৰ্ডটো ইয়াতো কণ্টিনিউৱাছ যিহেতু কণ্টিনিউৱাছ টেন্স হয় ইয়াতো কণ্টিনিউৱাছলি কামটো চলিয়ে থাকিব প্ৰেজেণ্ট কণ্টিনিউৱাছটো কণ্টিনিউৱাছলি চলি আছিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছটো কণ্টিনিউৱাছলি চলি থাকিব কিন্তু পাৰ্থক্যটো এটাই যে যিটো কাম কণ্টিনিউৱাছলি চলিব সেইটো অতীততে ষ্টাৰ্ট হ'ব যিবিলাক কাম অতীততে ষ্টাৰ্ট হ'ব কিন্তু বৰ্তমানলৈকে কণ্টিনিউৱাছলি চলি আছে সেইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব পুনৰবাৰ কৈছোঁ যিটো কাম অতীততে ষ্টাৰ্ট হ'ল আৰু বৰ্তমানলৈকে কণ্টিনিউৱাছলি চলি আছে সেইটো সদায় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব ঠিক আছে আমি প্ৰেজেণ্ট পাৰফেক্ট এক্সাম্পল চালে মই 15 মিনিটছ ধৰি ভাত খাই আছোঁ মই ভাত খোৱাটো ষ্টাৰ্ট কৰিলোঁ কেতিয়া অতীতৰ 15 মিনিটৰ অতীততেই কিন্তু বৰ্তমানলৈকে কণ্টিনিউৱাছলি খায়ে আছোঁ গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ মই মানে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত হেভ আহিলে লগত বিন শব্দটো লগাব লাগিব ভাত খাই থকাটো কি কয় ইট বুলি কয় কণ্টিনিউৱাছ টেন্স কাৰণে ইটিং আই হেভ বিন ইটিং কি খাই আছোঁ ৰাইচ ইয়াত চিন্স 15 মিনিটছ নেকি ইয়াত চিন্স নাহে কি আহিব ইয়াত 4 আহিব চিন্স আৰু 4ৰ ব্যৱহাৰটো নিশ্চয় আপোনালোকে জানে ইয়াত 4হে আহিব চিন্স নাহে 15 মিনিটছ ইয়ালৈকে বুজি পাইছে কিয় এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ল কাৰণ অতীতত ষ্টাৰ্ট হয় বৰ্তমানলৈকে কণ্টিনিউৱাছলি চলি আছে এইবাৰ চাওঁ ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে আমি বৰষুণৰটো সদায় এক্সাম্পলটো সকলোতে লৈছোঁ যাতে আপোনাৰ কনফিউজন ক্লিয়াৰ হয় এটাত বৰষুণ দিয়ে এটাত বৰষুণ দি আছে এটাত বৰষুণ দিলে এটাত বৰষুণ ৰাতিপুৱাৰ পৰা দি আছে আৰম্ভ হ'ল বৰষুণ দিবলৈ ৰাতিপুৱাই অতীততে কিন্তু বৰ্তমানলৈকে দি আছে গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ইট আহিলে হেজ আহিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ বিন আহে মেইন ভাৰ্বৰ লগত কণ্টিনিউৱাছ কাৰণ আই এন জি হৈ যাব ইট হেজ বিন ৰেইনিং চিন্স ইয়াত চিন্স আহিলে মৰ্ণিং হৈ যাব এটা কথা মনত ৰাখিব ইয়াত 4:15 মিনিটছ হ'ল কিন্তু ইয়াত চিন্স মৰ্ণিং হ'ল কিয় হ'ল আপোনালোকে নিশ্চয় গম পাইছে যদিহে গম পোৱা নাই প্ৰিপ'জিশ্যনত এইটো ডিটেইলছ থাকিব সেইটো আপোনালোকে চাই ল'ব তাৰ নেক্সটটো পাষ্ট ইনডিফিনিট বা চিম্পল পাষ্ট বুলি কোৱা হয় পাষ্ট ইনডিফিনিট বা চিম্পল পাষ্টটো একেবাৰে সহজ হয় এটা কথা মনত ৰাখিব আপোনালোকে টেন্স যিমানটা আছে টোটেল 12টা আছে ভাগ কৰাৰ পিছত সেই 12টা টেন্সৰ ভিতৰত মাত্ৰ 2টা টেন্সতহে অক্সিলিয়াৰী ভাৰ্ব নাথাকে অকল 2টা টেন্সতহে অক্সিলিয়াৰী ভাৰ্ব নাথাকে এটাটো হ'ব প্ৰেজেণ্ট ইনডিফিনিট আনটো হ'ব পাষ্ট ইনডিফিনিট অক্সিলিয়াৰী ভাৰ্ব মানে এম ইজ আৰ ৱাজ ৱেৰ হেভ হেজ ডু ডিড ডান কেন কুড চেল শুড এই সকলোবিলাক নাথাকে অকল 2টা টেন্সতহে পুনৰবাৰ কৈছোঁ এটা হ'ল প্ৰেজেণ্ট ইনডিফিনিট এটা হ'ব পাষ্ট ইনডিফিনিট ঠিক আছে ইয়াত অক্সিলিয়াৰী ভাৰ্ব নাথাকে এম ইজ আৰ ৱাজ ৱেৰ নাথাকে যিটো মেইন ভাৰ্ব থাকিব যদিহে গ' লৈ তাৰ মাত্ৰ পাষ্ট ফৰ্মটো বহাই দিয়ক সকলোতে মাত্ৰ ভাৰ্বৰ পাষ্ট ফৰ্ম বহাই দিলেই হৈ যাব ঠিক আছে যেনেকৈ আমি পাষ্ট ইনডিফিনিটত কি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মে বহাইছিলোঁ গ' হিচাপে বহাইছিলোঁ মাত্ৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে মানে ইএছ এটা লগাই দিছিলোঁ কিন্তু ইয়াতে পাষ্ট ইনডিফিনিটত ভাৰ্বৰ পাষ্ট ফৰ্ম মনত ৰাখিব 2টা টেন্সতহে অকল অক্সিলিয়াৰী ভাৰ্ব নালাগে সেইটো হ'ল প্ৰেজেণ্ট ইনডিফিনিট আৰু পাষ্ট ইনডিফিনিট পাষ্ট ইনডিফিনিটত ভাৰ্বৰ পাষ্ট ফৰ্ম বহালেই হ'ব ইয়ালৈকে ক্লিয়াৰ আছে তাৰ নেক্সট ইয়াত কিৱৰ্ডটো কি হয় যিটো কাম অতীততে সংঘটিত হৈছিল বা ঘটিছিল ছাবজেক্ট ষ্ট্ৰাকচাৰ কি হ'ব ছাবজেক্টৰ লগত ভাৰ্বৰ পাষ্ট ফৰ্ম গতিকে ভি2 লিখিছোঁ লগত অবজেক্ট লাগিব যিটো কাম অতীততে সংঘটিত হৈছিল ঘটিছিল বুজায় পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব মই ভাত খাইছিলোঁ মই এতিয়া ভাত খোৱা নাই মই খাইছিলোঁ আগতে কেতিয়া খাইছিলোঁ অতীততে খাইছিলোঁ অতীতৰ পৰা এতিয়ালৈকে চলি থকা নাই অতীতত হৈ গ'ল সংঘটিত হৈ গ'ল কামটো গতিকে এইটো পাষ্ট ইনডিফিনিট গতিকে আইটো আই লিখিলোঁ মেইন ভাৰ্বটো হ'ল ইট তাৰ পাষ্ট ফৰ্মটো কি হৈ যাব এট হৈ যাব আই এট ৰাইচ মই ভাত খাইছিলোঁ ইংলিছত চাওঁ এটা শব্দই গোটেই খেলি মেলি কৰি পেলাই টেন্সৰ খেলি মেলি কৰি পেলাই নিশ্চয় বুজি পাইছে সিহঁতে যোৱাকালি ফুটবল খেলিছিলে সিহঁতে ফুটবল কেতিয়া খেলিছিলে যোৱাকালি খেলিছিলে পাষ্টত খেলিছিলে পাষ্টত খেলিছিলে বুলি গম পালে গতিকে এইটো পাষ্ট ইনডিফিনিট সিহঁত মানে দে খেলাটো প্লে তাৰ পাষ্ট ফৰ্মটো আহি যাব অক্সিলিয়াৰী ভাৰ্ব নালাগে দে প্লেড কি খেলিছিলে ফুটবল দে প্লে ফুটবল কেতিয়া য়েষ্টাৰডে দে প্লেড ফুটবল য়েষ্টাৰডে নিশ্চয় বুজি পাইছে মাত্ৰ আপোনালোকে এইবিলাক মনত ৰাখিব টেবুলটো মনত ৰাখিব আই ৱেণ্ট উই ৱেণ্ট ইউ ৱেণ্ট হি চি ইট ৱেণ্ট দে ৱেণ্ট এনেকৈ পঢ়িব তাৰ নেক্সট হৈছে পাষ্ট কণ্টিনিউৱাছ টেন্স পুনৰবাৰ কণ্টিনিউৱাছ শব্দটো দেখা পালে গতিকে ভাৰ্বৰ লগততো আই এন জি অহাটো চিয়'ৰ হয়
প্ৰেজেণ্ট কণ্টিনিউৱাছত এম বা ইজ বা আৰ অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ কৰিছিলোঁ পাষ্ট কণ্টিনিউৱাছত হয় ৱাজ ব্যৱহাৰ কৰিম নহ'লে বা ৱেৰ ব্যৱহাৰ কৰিম পাষ্ট কণ্টিনিউৱাছত হয় ৱাজ নহ'লে বা ৱেৰ ব্যৱহাৰ কৰিম আৰু ভাৰ্বৰ লগত আই এন জি লগাই দিম আপোনালোকে চাব যে আইৰ লগত ৱাজ আহে উইৰ লগত ৱেৰ আহিব ইউৰ লগতো ৱেৰ আহিব ইউৰ লগতো ৱেৰ আহিব ডেৰ লগতো ৱেৰ আহিব মাত্ৰ হি চি ইটৰ লগত ৱাজ আই আৰু হি চি ইটৰ লগতহে ৱাজ আহিব আৰু যিটো মেইন ভাৰ্ব থাকিব তাৰ লগত আই এন জি লাগিব কাৰণ কণ্টিনিউৱাছ টেন্স বুলি কৈছে ঠিক আছে ষ্ট্ৰাকচাৰটো আপোনালোকে মনত ৰাখিব সদায় I was going, we were going, you were going, you were going, he, she, it were going, he, she, it was going, আৰু they were going. এনেকৈ মুখস্থ কৰিব আপোনালোকে ঠিক আছে কোনো ধৰণৰ কনফিউজন হোৱা নাই আপোনালোকৰ ভাৰ্বৰ লগত আই এন জি আহিব কাৰণ কণ্টিনিউৱাছ টেন্সৰ কথা কৈছে প্ৰেজেণ্ট হ'লে এম ইজ আৰ আহে আৰু পাষ্ট কণ্টিনিউৱাছ হ'লে ৱাজ বা ৱেৰ অক্সিলাৰী ভাৰ্ব আহিব ষ্ট্ৰাকচাৰটো আমি গম পালোঁ যে ছাবজেক্ট থাকিব লগতে ৱাজ বা ৱেৰ থাকিব ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মেই থাকিব কিন্তু তাৰ লগত আই এন জি লাগি থাকিব বুজি পালে ইয়াত চাওক প্ৰেজেণ্ট কণ্টিনিউৱাছ মানে কি হৈছিলে যিবিলাক কাম বৰ্তমান সময়ত কণ্টিনিউৱাছলি চলি আছিলে আৰু পাষ্ট কণ্টিনিউৱাছটো একেই হ'ব কণ্টিনিউৱাছ একশ্যনটো হ'বই কিন্তু কেতিয়া হৈছিলে ইন দ্য পাষ্ট অতীততে যিবিলাক কাম কণ্টিনিউৱাছলি চলি আছিলে তাক ক'ব পাষ্ট কণ্টিনিউৱাছ টেন্স মই ভাত খাই আছিলোঁ মই ভাত খাই হৈ যোৱা নাই কিন্তু কণ্টিনিউৱাছলি অতীততে খাই আছিলে অতীততে কণ্টিনিউৱাছলি চলি আছিলে কামটো গতিকে পাষ্ট কণ্টিনিউৱাছ আইৰ লগত ৱাজ আহিলে মেইন ভাৰ্ব লগালোঁ তাৰ লগত আই এন জি লিখিলোঁ আই ৱাজ ইটিং ৰাইচ বৰষুণ দি আছিলে বৰষুণ কণ্টিনিউৱাছলি অতীতত দি আছিলে কণ্টিনিউৱাছ একশ্যন ইন দ্য পাষ্ট গতিকে পাষ্ট ইনডিফিনিট ইট আহিলে ৱাজ আহিলে কণ্টিনিউৱাছ কাৰণে আই এন জি ইট ৱাজ ৰেইনিং নিশ্চয় বুজি পাইছে অসুবিধা হোৱা নাই আপোনালোকৰ মই যাওঁতে তাই পঢ়ি আছিলে দুটা চেণ্টেঞ্চ আছে এটা হ'ল মই যাওঁতে এটা হ'ল তাই পঢ়ি আছিলে এনেকুৱা যদিহে দুটা চেণ্টেঞ্চ পায় আপোনালোকে যোনটো কণ্টিনিউৱাছলি হৈ আছিলে অতীতত যিটো কাম কণ্টিনিউৱাছলি অতীতত হৈ আছিলে সেইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব গতিকে তাই পঢ়ি আছিল কণ্টিনিউৱাছলি হৈ আছিলে অতীতত যে তাই পঢ়ি আছিলে তাই কেতিয়া পঢ়ি আছিলে মই যেতিয়া তাহাঁতৰ ঘৰলৈ গৈছিলোঁ তাই ডাইৰেক্টৰেট অফ হেল্থ এক্সামিনৰ কাৰণে পঢ়ি আছিলে DSSৰ কাৰণে পঢ়ি আছিলে গতিকে আপোনালোকে ভালকৈ পঢ়ক চ' মই যাওঁতে তাই কণ্টিনিউৱাছলি পঢ়ি আছিলে পাষ্টত গতিকে যিটো কণ্টিনিউৱাছলি হৈছিলে সেইটো আমি পাষ্ট কণ্টিনিউৱাছত লিখিম চি ৱাজ পঢ়ি থকা দেখি ৰিড তাৰ লগত আই এন জি চি ৱাজ ৰিডিং তাৰ লগত হুৱেন লগাই দিব হুৱেন বা হুৱাইল চি ৱাজ ৰিডিং হুৱেন তাৰপিছত পাষ্ট ইনডিফিনিট আনটো চেণ্টেঞ্চ পাষ্ট ইনডিফিনিটত লিখিব হুৱেন আই যোৱাটো গ' তাৰ পাষ্ট ফৰ্ম ৱেণ্ট পাষ্ট ইনডিফিনিটত লিখিলোঁ আনটো চি ৱাজ ৰিডিং হুৱেন আই ৱেণ্ট বুজি পালে দুটা চেণ্টেঞ্চ থাকিলে এটা যদি কণ্টিনিউৱাছলি আগত হৈ থাকে সেইটো পাষ্ট কণ্টিনিউৱাছ আনটো পাষ্ট ইনডিফিনিটত লিখিলে হৈ যাব ইয়াৰলৈকে আপোনালোকৰ ক্লিয়াৰ আছে সম্পূৰ্ণ বুজি পাইছে অসুবিধা হ'লে পুনৰ ৰিপিট চাব ভিডিঅ'টো তাৰ নেক্সট হ'ল পাষ্ট পাৰফেক্ট টেন্স পুনৰবাৰ কৈছোঁ পাষ্ট পাৰফেক্ট টেন্সৰ যিটো মেইন ভাৰ্ব থাকিব তাৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকিব V3 ফৰ্ম থাকিব থাৰ্ড ফৰ্ম থাকিব আৰু ইয়াত অক্সিলাৰী ভাৰ্ব হেড লাগিব সকলোতে হেড লাগিব হেড লাগিলে উই হেড ইউ হেড আৰু দে হেড সকলোতে হেড লাগিব আৰু যিটো মেইন ভাৰ্ব থাকিব যদিহে গ' লয় আপোনালোকে গ' ৱেন গান থৈ যাব মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ইউজ কৰিব লাগিব মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ইউজ কৰিব লাগিব মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আই হেড গান আগতে আই হেভ আছিলে প্ৰেজেণ্ট পাৰফেক্টত হেভ বা হেজ ইয়াত হেড একেই দেখিবলৈ মাত্ৰ অক্সিলাৰী ভাৰ্বত চেঞ্জ হৈছে আই হেড গান উই হেড গান ইউ হেড গান দে হি চি ইট হেড গান দে হেড গান সকলোতে হেড ষ্ট্ৰাকচাৰটো গম পালে যে ছাবজেক্টৰ লগত হেড আহিব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম গতিকে V3 লিখিছোঁ পাষ্ট কণ্টিনিউৱাছৰ দৰে ইয়াতো দুটা কাম থাকিব যিটো কাম অতীতৰ আগতে হৈছিলে সেইটো পাষ্ট পাৰফেক্টত লিখিম আনটো পাষ্ট ইনডিফিনিট টেন্সত লিখিম দুটা কাম থাকিব পাষ্ট পাৰফেক্ট টেন্সত যিটো কাম আমি আগত হৈছিলে সেইটো পাষ্ট পাৰফেক্ট আনটো পাষ্ট ইনডিফিনিট এটা এক্সাম্পল আমি গৈ পোৱাৰ আগতে কি হ'ল ট্ৰেইনখন এৰি দিলে ট্ৰেইনখন গ'লগৈ আমি লগ ধৰিব নোৱাৰিলোঁ ট্ৰেইনত আমি যোৱাৰ আগতে ট্ৰেইনখন এৰিলে অৰ্থাৎ কোনটো কাম আগত হৈছে আপোনালোকে ক'ব ট্ৰেইনখন এৰি দিলে আগতে এইটো আগত হৈ গ'ল কাৰণ আমি গৈয়ে নাপালোঁ ট্ৰেইনখন গুচিয়ে গ'লগৈ এৰি দিলে চ' যিটো কাম আগত হয় সেইটো আমি পাষ্ট পাৰফেক্ট টেন্সত লিখিম গতিকে দ্য ট্ৰেইন পাষ্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰ কি হয় হেড আহিব আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম এৰাটো লিভ বুলি কয় লিভৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লেফ্ট দ্য ট্ৰেইন হেড লেফ্ট আগত মানে বিফ'ৰ আনটো বাক্য পাষ্ট ইনডিফিনিটত লিখিব দিছে পাষ্ট ইনডিফিনিট মানে আমি মানে উই গৈ পোৱাটো ৰিচ বুলি কয় তাৰ পাষ্ট ফৰ্মটো ৰিচড বিফ'ৰ উই ৰিচড নিশ্চয় বুজি পালে আপোনালোকে দুটা চেণ্টেঞ্চৰ যিটো কাম আগত হ'ব পাষ্ট পাৰফেক্ট আনটো পাষ্ট ইনডিফিনিট আৰু এটা এক্সাম্পল দি আছে আমি স্কুললৈ সোমোৱাৰ আগতে বেলটো বাজিল আগতেতো সোমাব নিদিয়ে আমাক স্কুলত বেল বাজিলে চ' বেলটো আগতীয়াকৈ বাজিলে আমি স্কুললৈ গৈ নাপালোঁ গতিকে এইটো পাষ্ট পাৰফেক্ট টেন্সত দ্য বেল পাষ্ট পাৰফেক্টৰ হেড অক্সিলাৰী ভাৰ্ব হেড বজাটো ৰিং ৰেং ৰাং পাষ্ট পাৰ্টিচিপল ফৰ্মটো ৰাং দ্য বেল হেড ৰাং পুনৰবাৰ আগত মানে বিফ'ৰ উই
সোমোৱাটো এণ্টাৰ্ড কি হয় এণ্টাৰ্ড পাষ্ট ফৰ্মটো এণ্টাৰ্ড টু স্কুল স্কুললৈ সোমোৱাৰ আগতে নিশ্চয় বুজি পালে এটাটো পাষ্ট পাৰফেক্ট আনটো পাষ্ট ইনডিফিনিট সহজ হয় তাৰ নেক্সট আছিল পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছৰ নিচিনা একেই ইয়াতো পাষ্ট পাৰফেক্টৰ অক্সিলাৰী ভাৰ্ব লাগিব সকলোতে হেড সকলোতে হেড লাগিলে ইয়াতো হেড লাগিলে ইয়াতো হেড লাগিলে ইয়াতে হেড লাগিলে তাৰ নেক্সট ইয়াতে একেই বিন লাগিব আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছতো বিন লগাইছিলোঁ ইয়াতো বিন লাগিব আৰু আপোনালোকে কণ্টিনিউয়াছ শব্দটো দেখা পাই গম পালে যে ইয়াতে আই এন জি আহিবই কাৰণ কণ্টিনিউয়াছ টেন্স মানে সদায় ভাৰ্বৰ লগত আই এন জি থাকিব বুলি মই বাৰে বাৰে কৈছোঁ কণ্টিনিউয়াছ টেন্স হ'লে সদায় ভাৰ্বৰ লগত আই এন জি থাকিবই থাকিব কণ্টিনিউয়াছ টেন্স হ'লে সদায় ভাৰ্বৰ লগত আই এন জি থাকিব ঠিক আছে I had been going, we had been going, you had been going, you had been going, he, she had been going, they had been going, past perfect continuous tense. Structure কি হয় structure হয় সাবজেক্টৰ লগত হেড লাগিব বিন লাগিব ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম তাৰ লগত আই এন জি থাকিব এতিয়া চাব যে ইয়াৰ কিৱৰ্ডটো কি হয় যিটো কাম অতীততে অলপ সময়ৰ কাৰণে কণ্টিনিউয়াছলি চলি আছিল অতীততে এটা সময়ৰ কাৰণে কণ্টিনিউয়াছলি চলি আছিল অতীততে ষ্টাৰ্ট হ'ব কামটো বৰ্তমানলৈকে যদি চলে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ অতীতত ষ্টাৰ্ট হয় বৰ্তমানলৈকে চলিলে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ কিন্তু অতীতত ষ্টাৰ্ট হ'ল কিন্তু যদিহে অতীততে অলপ সময়ৰ কাৰণে চলিলে তাক ক'ব পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ এক্সাম্পল মই 2 ঘণ্টা ধৰি তোৰ কাৰণে ৰৈ আছিলোঁ যদি মই কওঁ লগৰ এটাক যে মই 2 ঘণ্টা ধৰি তোৰ কাৰণে ৰৈ আছিলোঁ মই তেতিয়া কি ক'ম আই পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ মই 2 ঘণ্টা ধৰি এতিয়ালৈকে যদি ৰৈ আছোঁ বুলি কওঁ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ হ'ব কিন্তু মই এতিয়ালৈকে ৰোৱা নাই মই খং উঠিলে মই লগৰটোক ক'লোঁ যে মই 2 ঘণ্টা ধৰি তোৰ কাৰণে ৰৈ আছিলোঁ চ' পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ হ'ব অতীততে 2 ঘণ্টা ধৰি মই ৰৈ আছিলোঁ গতিকে আই হেড বিন ৰৈ থকাটো হ'ল ৱেইট তাৰ লগত আই এন জি আহি যাব আই হেড বিন ৱেইটিং তোৰ কাৰণে ফৰ ইউ ফৰ 2 আৱাৰ্ছ ফৰ 2 আৱাৰ্ছ নিশ্চয় বুজি পালে আপোনালোকে যে অতীততে অলপ সময়ৰ কাৰণে চলি থাকিলে কণ্টিনিউয়াছলি পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত লিখিব লাগিব তাৰ নেক্সট হ'ল ফিউচাৰ ইনডিফিনিট মানে চেল বা উইল লাগিব আইৰ লগত চেল লাগে উই লগতো চেল লাগে ইউ লগত উইল লাগিব ইউ লগতো উইল লাগিব দে লগতো উইল লাগিব আৰু হি চিটোৰ লগতো উইল লাগিব ঠিক আছে তাৰ নেক্সট ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মে বহিব আই চেল গো উই চেল গো ইউ উইল গো হি চিট উইল গো দে উইল গো ঠিক আছে I shall go, we shall go, you will go, he, she will go, they will go. Subject লগত shall বা will আহিব structure to verb present form থাকিব এটা কথা পুনৰবাৰ কৈছোঁ অকল দুটা টেন্সত অক্সিলাৰী ভাৰ্ব নাথাকে এমিজ আৰু ৱাজ আৰু চেল চুট সেইবিলাক অক্সিলাৰী ভাৰ্ব নাথাকে এটা হ'ল প্ৰেজেন্ট ইনডিফিনিট আনটো হ'ল পাষ্ট ইনডিফিনিট পুনৰবাৰ কৈছোঁ যিবিলাক কাম ভৱিষ্যতে হ'ব বুলি কয় সেইটো ফিউচাৰ ইনডিফিনিটত লিখা হয় যিটো কাম ভৱিষ্যতে হ'ব মই ভাত খাম মই এতিয়ালৈকে ভাত খোৱা নাই ইন ফিউচাৰ খাম আইৰ লগত চেল লাগে আই চেল ইট খাম মানে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ইট আই চেল ইট ৰাইচ কাইলৈ বৰষুণ দিব কাইলৈ দিবহে এতিয়ালৈকে দিয়া নাই ইট উইল ৰেইন টুমৰো মই অহা মাহত আমি গুৱাহাটী যাম উই লগত চেল উই চেল গো টু গুৱাহাটী GHY লিখি দিছোঁ গুৱাহাটী নেক্সট মান্থ নিশ্চয় বুজি পাইছে যিটো কাম ভৱিষ্যতে হ'ব ষ্ট্ৰাকচাৰটো গম পালে আপোনালোকে তাৰ নেক্সট হ'ল ফিউচাৰ কণ্টিনিউয়াছ মানে যিটো কাম কণ্টিনিউয়াছ বুলি দেখা মাত্ৰকে আপুনি গম পালে ভাৰ্বৰ লগতো আই এন জি ইয়াতো চিয়ৰ আহিব চ' ফিউচাৰ টেন্সৰ অক্সিলাৰী ভাৰ্ব যিবিলাক আমি লগালোঁ অলৰেডি সেইবিলাক পুনৰবাৰ লগাই লওঁ আৰু ইয়াত ভাৰ্বৰ লগত আই এন জি আহিবই সেইটো আপোনালোকে গম পালে ভাৰ্বৰ লগত যে আই এন জি আহিবই সেইটো আপোনালোকে গম পালে কাৰণ কণ্টিনিউয়াছ শব্দত ভাৰ্বৰ লগত আই এন জি লাগিবই কিন্তু তাৰ আগতে বি শব্দটো আমি ব্যৱহাৰ কৰিব লাগিব বি শব্দটো আমি ব্যৱহাৰ কৰিব লাগিব আই চেল বি কি গোয়িং ইউ উইল বি গোয়িং হি চিট উইল বি গোয়িং সকলোতে আই এন জি আহিব ভাৰ্বৰ লগত মই কমা দি দিছোঁ আই চেল বি গোয়িং উই চেল বি গোয়িং ইউ উইল বি গোয়িং হি চিট উইল বি গোয়িং দে উইল বি গোয়িং কৰি দিলে আপোনালোকৰ ক্লিয়াৰ হৈ যাব ফিউচাৰ কণ্টিনিউয়াছ টেন্স কাৰণ কণ্টিনিউয়াছ শব্দটো দেখা মাত্ৰকে ভাৰ্বৰ লগত আই এন জি আহিবই ষ্ট্ৰাকচাৰটো সেইকাৰণে ছাবজেক্টৰ লগত চেল বা উইল আহিলে বি শব্দ ভাৰ্বৰ লগত আই এন জি আহিলে ইমান কৰিলে ক্লিয়াৰ হৈ যাব আপোনালোকৰ তাৰ নেক্সট আপোনালোকে দেখা পালে যে আই চেল বি প্লেয়িং ক্ৰিকেট এক্সাম্পল যদি লওঁ আই চেল বি প্লেয়িং ক্ৰিকেট চ' আই আহিলে চেল আহিলে বি আহিলে প্লেয়িং আহিলে ক্ৰিকেট আহিলে ভাৰ্বৰ লগত আই এন জি লগাইছে অৰ্থাৎ মই ক্ৰিকেট খেলিয়েই থাকিম ভৱিষ্যতে কণ্টিনিউয়াছলি হৈ থাকিব ইয়াতো পুনৰবাৰ কণ্টিনিউয়াছ ছেকশ্যনে হ'ব কাৰণ কণ্টিনিউয়াছ টেন্স হয় ভৱিষ্যতে কণ্টিনিউয়াছলি হৈ থাকিব উই চেল বি গোয়িং টু মাৰ্কেট আমি বজাৰলৈ গৈয়ে থাকিম বুজি পাইছে ষ্ট্ৰাকচাৰটো চেল আহিলে বি আহিলে ভাৰ্বৰ লগত আই এন জি আহিলে তাৰ নেক্সট ফিউচাৰ পাৰফেক্ট ইমান বেছি ইম্পৰ্টেণ্ট নহয় ইয়াৰ পৰা নৰ্মেলি চেণ্টেন্স বা কুৱেশ্যন নাহে আমাৰ তথাপি জানি লোৱাটো ভাল হয় কণ্ডিশ্যনেল কাৰেক্ট টেন্সত আহি যাব পাৰে
ফিউচাৰ পাৰফেক্টত পুনৰবাৰ ছাবজেক্টৰ লগত চেল বা উইল থাকিব কিন্তু যিহেতু পাৰফেক্ট টেন্স হয় গতিকে পাৰফেক্ট টেন্সৰ অক্সিলাৰী ভাৰ্ব লাগিব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হেভ লাগিলে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পাৰফেক্ট টেন্স ক'লে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো মেণ্ডেটৰী হয় যেনেকৈ হি আহিলে তাৰ লগত উইল আহিলে তাৰপিছত হেভ আহিলে চাওক তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হি উইল হেভ টেকেন ভেকচিন তাৰ নেক্সটটো যে দ্য গেষ্ট উইল হেভ এৰাইভড এট দ্য হোটেল বাই নাও ছাবজেক্ট আছে উইল আহিলে হেভ আহিলে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম তাৰ নেক্সটটো উই চেল হেভ ৰিচড চেল আহিলে হেভ আহিলে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম গতিকে এইটো ফিউচাৰ পাৰফেক্ট তাৰ নেক্সট ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ ইয়াতে কণ্টিনিউৱাছ শব্দ দেখা পালে ইয়াতে ভাৰ্বৰ লগত আই এন জি আহিব বুলি গম পালে আপোনালোকে আৰু লগত লগাই দিলে ছাবজেক্ট চেল বা উইল থাকিব ষ্ট্ৰাকচাৰটো হেভ থাকিব কাৰণ পাৰফেক্ট টেন্স হয় বিন শব্দটো থাকিব কাৰণ পাৰফেক্ট টেন্স কণ্টিনিউৱাছ পাৰফেক্ট টেন্স হ'লে মানে আমি বিন লগাওঁ লগতে কণ্টিনিউৱাছ কাৰণে ভাৰ্বৰ লগত আই এন জি আহিলে এক্সাম্পল আমি চাম আই চেল ইয়াতে হেভ আহিলে ইয়াতে বিন আহিলে ইয়াতে ভাৰ্ব আহিলে ইয়াতে আই এন জি আহিলে নিশ্চয় গম পাইছে আই চেল হেভ বিন ইটিং ভেজিটেবলছ ফৰ 3 months মই 3 মাহৰ কাৰণে ভেজিটেবল খাই থাকিম ভৱিষ্যতে কণ্টিনিউৱাছলি চলি আছে দীৰ্ঘদিনৰ কাৰণে ভৱিষ্যতে কণ্টিনিউৱাছলি চলি আছে কি দীৰ্ঘদিনৰ কাৰণে ঠিক আছে তাৰ নেক্সট উই চেল হেভ বিন লাৰ্ণিং ইংলিছ গ্ৰামাৰ সেইটো আপোনালোকে চাব পাৰিব একেই ষ্ট্ৰাকচাৰ ফ'ল' কৰিছে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ এটা কথাই মাত্ৰ আপোনালোকে মনত ৰাখিব যে টেন্সটো আপোনালোকে সম্পূৰ্ণ ক্লিয়াৰ হ'ল বুলি মই ধৰিছোঁ একেবাৰে বেছিক টেন্স ক্লিয়াৰ হ'ল আপোনালোকে বাকী ভইচ নাৰেশ্যন কাৰেক্ট টেন্সৰ ভিডিঅ'বিলাক চাওক ক্ল'জৰ ভিডিঅ'বিলাক চাওক চিম্পল চেণ্টেন্স কম্পাউণ্ড চেণ্টেন্স কমপ্লেক্স চেণ্টেন্সৰ ভিডিঅ'বিলাক চাওক বা আপোনালোকে আৰু চাওক যে কেনেকৈ কম্পেৰেটিভ ফৰ্মলৈ কনভাৰ্ট কৰে কেনেকৈ ছুপাৰলেটিভ ফৰ্মলৈ কনভাৰ্ট কৰে সকলোবিলাক চাওক ক'ৰ পৰা প্ৰশ্ন আহে কোনেও ক'ব নোৱাৰে বাকী শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ